বোলে গাড়ী চলাই থাকোঁতে এই মধুমক্ষীয়ে চুমা দি দিছে। তো ফাইনেলি আহি পাই গ'লো বিনায়ক ঘণ্টা। ইয়াতে ল'ম গাড়ীখন মানে স্কুটি হয়। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এনকৰিটাছ ব্লগ। আৰু আজি টাইটেল আৰু থাম্বনেইল চাই গম পাইছে কি হ'বলৈ গৈ আছে। তো আমাৰ ঘৰলৈ এটা নতুন মেম্বাৰ আহি আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ গলু বাইক চাওক কি কৰি আছে। তো এয়া ফাইনেলি গাড়ী উঠি গৈছোঁ মানে টমটমত উঠি স্কুটি ল'ব যাই আছোঁ। তো ফাইনেলি আহি পাই গ'লোঁ বিনায়ক হণ্ডা এয়াৰটেল। তো ফাইনেলি আহি পাই গ'লোঁ বিনায়ক হণ্ডা। ইয়াতে ল'ম গাড়ীখন মানে স্কুটি হয়, এক্টিভা। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে গম পাব। আৰু আমাৰ ইয়াতে মানে এতিয়া কি হৈছে, বহুত ভাল হৈছে, ডিলাৰশ্বিপ আহি গৈছে আমাৰ ইয়াতে চন্দ্ৰপুৰত। আৰু ইয়াতে অকল এক্টিভাৰে নহয়, বহুতকেইটা ডিলাৰ আছে মানে চবৰে বেলেগ বেলেগ। এয়া দেখা পাইছে ইফালে আগফালে, এইফালে বাজাজ, আৰু এইফালে ডিলাৰ আছে, ছেকেণ্ড হেণ্ডৰ ডিলাৰ আছে। আৰু এইফালে আছে আগত আমি য'ত ল'ম মানে। তো এতিয়া বলক দেখাই আছে। আৰু এইফালে আমাৰ ৰাজকুমাৰ ভাই আহি আছে, এয়া ৰাজকুমাৰ। ফাইনেলি আহি গ'লোঁ ডিলাৰৰ ভিতৰত। এতিয়া এইফালে চাওক, এইবিলাক হ'ল গাড়ী এক্টিভা, গোটেই এক্টিভা ডিঅ' হোণ্ডা কোম্পানীৰ আছে আৰু বিশেষকৈ। আৰু এইফালে আমাৰ এইবিলাক ভিতৰৰ পৰিৱেশ। সেইটো এইজন দাদা হয় মানে যোনে যাৰ লগত কথা পাতিছিলোঁ। আৰু ৰাজকুমাৰ মেইন হয় মানে ব্ৰকাৰ বুলি ক'ব পাৰি আৰু ৰাজকুমাৰ। আৰু এতিয়া গাড়ীবিলাক চাম, তাৰপিছত কোনখন ল'ম সেইখন ফাইনেল কৰিম। আৰু ফাইনেলি চিলেকশ্যন হৈ গ'ল আমাৰ গাড়ী। এইফালে এক্টিভা, এয়া চাওক চুনু ভাইয়ে পূৰা বহি কিনে পূৰা চলাই আছে। এক্টিভা 125 হয়। আৰু এই মজা আপাৰ্টি পাৰ্টি চিষ্টেম ছাৰ। আৰু গাড়ী ল'লে গম পায় কিমান চাইন কৰিব লাগে। এতিয়া বায়ে চাইন কৰি আছে। আৰু এইফালে চাওক, নতুন স্কুটি প্ৰথম ইয়াত তেলখন মানে খানা পাম। আৰু এতিয়া কিটলৈকে যাই আছোঁ অলপ। তো এতিয়া তেল দিব আহি পাই গ'লোঁ। এতিয়া ফাৰ্ষ্ট ইয়াক মানে খুৱাম আৰু দানাটো। তো এতিয়া তেল ভৰাই আছোঁ প্ৰথম। আৰু আমাৰ চুনু ভাইক বোলে গাড়ী চলাই থাকোঁতে এই মধুমক্ষীয়ে চুমা দি দিছে। আৰু এইফালে চাওক 300 টকাৰ ভৰাইছোঁ। ফাইনেলি চুনু ভাই আৰু মই লৈ আহিলোঁ ঘৰত। এয়া দেখা পাইছে। আৰু আমাৰ ৰাস্তাটো একদম বেয়া, সেইকাৰণে আজি আৰু বেলেগৰ ঘৰতে থ'ম। কালি ৰাস্তাটো ঠিক কৰিম, তাৰপিছত ঘৰত লৈ যাম। আৰু এয়া চাওক গোটেই চেৰি ইফালে ক'ত যাব আৰু নাযায়। কালি চুনু ভাই আৰু মই মিলি কেনে ৰাস্তাটো বনাম, তাৰপিছত কালিৰ পৰা আৰু ঘৰতে থাকিব। আৰু এয়া গাড়ীৰ চাবি ভিতৰত থৈ দিওঁ। আৰু গাড়ীখন ইউটিউবৰ পইচা দি লোৱা নাই দেই, মানে বায়ে লৈছে বায়েৰ পইচা দি। আৰু গাড়ীখন মানে গোটেই একদম কেছ পইচা দি লোৱা নাই, আধা মানে ইনষ্টলমেণ্ট আৰু আধা ডাউন পে'মেণ্ট দিছোঁ। 50% দিছোঁ আৰু ডাউন পে'মেণ্ট। আৰু এইটো বায়ে লৈছে। বায়ে মোৰ একো নহয় ইয়াতে, জাষ্ট মই চলাব পাৰিম। আৰু থাম্বনেইলখনত লিখি দিছোঁ যে ইউটিউবৰ পৰা লোৱা বুলি। তো বেছি চিৰিয়াছলি নল'ব। আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক কৰিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এখন নতুন গাড়ী ল'ব পাৰোঁ। আৰু মোৰ ফেভৰেট গাড়ীখন হ'ল স্প্লেণ্ডাৰ। যিসকলে স্প্লেণ্ডাৰ ভাল পায় লাইক এটা কৰি দিব।